हेलो फ्रेंड्स, আজি মই আপোনালোকৰ ওচৰত আগবঢ়াইছোঁ কঁঠালৰ মুচিৰ তৰকাৰী ৰেচিপিটো। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তেনেহ'লে বলকচোন চাওঁ আহক মইনো এই তৰকাৰীখন কেনেকৈ বনালোঁ। এই তৰকাৰীখনৰ বাবে মই এটা মিডিয়াম সাইজৰ কঁঠালৰ মুচি এনেদৰে কাটি চফা পানীত তিয়াই থৈছোঁ অলপ সময়। তাৰ পিছত মই এটা প্ৰেছাৰ কুকাৰ লৈ এই তিয়াই থোৱা কঁঠালৰ মুচিখিনি অলপ বইল কৰি ল'ম। বইল কৰিব কাৰণে মই চফা পানীয়ে লৈছোঁ আৰু এই পানীখিনি মই পিছত তৰকাৰীতে ব্যৱহাৰ কৰিম। আৰু মই ইয়াতে এচিকুট নিমখ দি দিম যাতে কঁঠালখিনি সিজাত সুবিধা হয়। আৰু মই এতিয়া ঢাকনখন লগাই গেছৰ ওপৰত প্ৰেছাৰ কুকাৰটো উঠাই দিছোঁ। আনফালে মই মছলাৰ বাবে লৈছোঁ ইয়াতে মিডিয়াম সাইজৰ পিঁয়াজ দুটা, মিডিয়াম সাইজৰ বিলাহী এটা, 15-16 ফুটা নহৰু, সৰু আদা দুডোখৰ লৈছোঁ কিন্তু মই এডোখৰহে ইয়াত ব্যৱহাৰ কৰিম। কেঁচা জলকীয়া এটা, শুকান জলকীয়া দুটা, তেজপাত, লং, ইলাচি, দালচেনি। এতিয়া মই প্ৰথমে কেঁচা মছলাখিনি পিচি ল'ম। পিঁয়াজ, বিলাহী, আদা, নহৰু আৰু কেঁচা জলকীয়াটো মই মিক্সাৰ জাৰটোত দি পেলাই ইয়াতে অকণ পানীও ব্যৱহাৰ কৰিম যাতে পেষ্টটো ভালকৈ হয়। বাটি ল'ম। এয়া মোৰ মিক্সিত পেষ্ট হৈ গৈছে। আনফালে মোৰ কঁঠালৰ মুচিখিনিও সিজা হৈ গৈছে। চিটি আহিব দিয়া নাই। আহু কৰোঁতে মই অফ কৰিলোঁ। অফ কৰি পেলাই চেঁচা হ'লত এতিয়া খুলি দিছোঁ। এইফালে মই বাউল এটাত কাঢ়ি লৈছোঁ আৰু সেই পানীখিনি যিখিনি পানী দেখিছে সেই পানীখিনি মই পেলাই নিদিওঁ। সেই পানীখিনিয়ে মই ব্যৱহাৰ কৰিম তৰকাৰীত। আনফালে মই এটা প্ৰেছাৰ কুকাৰত 4টা আলু বইল কৰি লৈছোঁ। মই আলু সদায় এনেকৈ বাকলিৰে সৈতে বইল কৰোঁ আৰু আলুটো অপশ্যনেল হয়, নিদিবও পাৰে, বহুতে নিদিও কঁঠালৰ মুচিত, কিন্তু মই দিছোঁ, ভাল লাগে খাই। এতিয়া মই আলুৰ বাকলিখিনি গুচাই লৈছোঁ। এয়া মোৰ হৈ গৈছে আলুৰ বাকলি গুচোৱা। এতিয়া মই গেছত এখন কেৰাহী ৰাখিছোঁ। কেৰাহীখন গৰম হোৱাত মই তাত অলপ তেল দি দিছোঁ। তেলখিনি গৰম হোৱাত মই বইল কৰি লোৱা আলুখিনি ফ্ৰাই কৰি ল'ম। আলুখিনি ফ্ৰাই নকৰাকৈও দিব পাৰে, কিন্তু ফ্ৰাই কৰি ল'লে অলপ খাই বেছি ভাল লাগে। চ' মই সেইকাৰণে ফ্ৰাই কৰি লৈছোঁ। মোৰ আলুখিনি ফ্ৰাই কৰা হৈ গৈছে। মই এখন প্লেটত এই আলুখিনি কাঢ়ি ল'ম। এতিয়া মই সেই একেখিনি তেলতে গোটা জিৰা, লং, ইলাচি, দালচেনি, তেজপাত আৰু ইয়াতে এচিকুটমান চেনি দি দিছোঁ আৰু কেঁচা পিঁয়াজ কেইটুকুৰামান দি দিছোঁ। দি মই এতিয়া ভালদৰে ভাজি ল'ম। এইখিনি ভজা হোৱাৰ লগে লগে মই ইয়াতে মিক্সিত মাৰি থোৱা পেষ্টখিনি দি দিম। এই মছলাখিনিও মই 3 মিনিটমানৰ কাৰণে পুৰা ভালদৰে ভাজি ল'ম। ল' ফ্লেমত গেছটো কৰি লৈছোঁ। এতিয়া মই ইয়াতে হালধি এচামুচ, মিক্স মছলা এচামুচ আৰু মই ইয়াতে ৰেড চিলি পাউডাৰ আধা চামুচ দি দিছোঁ। এইখিনি দি মই এতিয়া ভালদৰে লৰাই ল'ম হেতাখনেৰে। মছলাখিনি অকণমান লাগি যোৱা নিচিনা ধৰিলত মই অলপ তাতে কুহুমীয়া পানী দি দিছোঁ। এতিয়া মোৰ মছলাই তেল এৰিবলৈ লাগিছে। চ' মই সেইকাৰণে এতিয়া ইয়াতে বইল কৰি লোৱা কঁঠালৰ মুচিখিনি দি দিম। ইয়াতে মই অলপ নিমখ দি দিছোঁ। নিমখ মই বইল কৰোঁতেও দিছিলোঁ, সেইকাৰণে এতিয়া মই কমাই দিছোঁ ইয়াত। এতিয়া মই ভালদৰে
অলপ সময় এইদৰে মিহলাই মছলাখিনিৰ লগত পুৰা ভালদৰে ভাজি ল'ম। এতিয়া মই এইদৰে 15 মিনিটমানৰ বাবে সিমত গেছটো দি অলপ ভাজি লৈছোঁ। এতিয়া 15 মিনিটৰ পাছত আকৌ ঢাকোনখন খুলি চাইছোঁ। ভালদৰে মছলাখিনি আৰু লগত কঁঠালখিনি মিলি পৰি সিজিছে। তো ইয়াতে মই এতিয়া ফ্ৰাই কৰি লোৱা বইল আলুখিনি দি দিম। আলুখিনিও দিও মই এনেদৰে অলপ লৰাই দিম আৰু আকৌ 15 মিনিটৰ বাবে মই সিমত এনেদৰে ফ্ৰাই কৰি ল'ম। পোন্ধৰ মিনিটৰ পাছত মই ঢাকোনখন খুলি চালোঁ, অকণমান সিজিছে। তো ইয়াতে মই সেই বইল কৰা পানীখিনি দি দিম। তো এতিয়া আকৌ 15 মিনিটৰ বাবে মই এইখন ভাজিখিনি ঢাকোন মাৰি সিজিবলৈ দিম। 15 মিনিটৰ পাছত এয়া দেখিছে ধুনীয়াকৈ উতলি গৈছে তৰকাৰীখন। আৰু কঁঠালখিনি সিজাটো চাবলৈ মই এইদৰে ছাইডত হেতাখনেৰে এপিচ আনি সিজিছে নাই চাই লওঁ সদায়। এনেদৰে অকণমান সিজিছে কঁঠালটো। তো এতিয়া এনেদৰে মই চিমত দি থৈছোঁ গেছটো। আকৌ ঢাকোন মাৰি দিছোঁ 10 মিনিটৰ বাবে। 10 মিনিটৰ পিছত মোৰ কঁঠালৰ মিচিখিনি পূৰা সিজা হৈ গৈছে। তো ইয়াতে মই লাষ্টত গৰম মছলা আধা চামুচ দি দিছোঁ আৰু অকণমান ঘি এড কৰি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে লৰাই দিম হেতাখনেৰে। এতিয়া মোৰ কঁঠালৰ মুচি ৰেডি হৈ গ'ল। ইয়াত দেখিবলৈ পাইছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে। যদি ভাল পাইছে তেনেহ'লে লাইক কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। নমস্কাৰ, ধন্যবাদ।